মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় ভালে আছা। মই আজি তোমালোকৰ লগত তোমালোকৰ নতুন গণিতৰ পাঠ নং 2 আলোচনা কৰিম। তোমালোকৰ নিশ্চয় এই কিতাপখন আছে, তোমালোকে সকলোৱে এই কিতাপখন উলিয়াই লোৱা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিতাপৰ 5 নং পৃষ্ঠাত আছে চোৱা পাঠ 2 1 পৰা 9 লৈ সংখ্যাৰ ধাৰণা। তোমালোকৰ লগত অৱশ্যে মই বহুত দিন কবিতা গোৱা নাই, হয়তো স্কুল বন্ধৰ পিছৰ পৰা তোমালোকে কবিতাবোৰ শুনা নাই বা তোমালোকেও গোৱা নাই। আজি বলাচোন মোৰ লগত তোমালোকে এই কিতাপত থকা এটি কবিতা তোমালোকে মোৰ লগত গাবা, লগে ভাগে গাও আহা। চাই যাবা তোমালোকে কিতাপত 1 2 3 মাছবোৰ পোৱানে চিনি, 4 5 6 নকৰে যে একো ভয়। আকৌ গাবা 1 2 3 মাছবোৰ পোৱানে চিনি, 4 5 6 নকৰে যে একো ভয়। ইয়াত মাছ আছে, মাছৰ পিঠিত লিখা আছে, এইবিলাক আমি পিছত আলোচনা কৰিম। হাতৰ পাছত আহে 8 9 লয় পাছে পাছে বাট। আকৌ পঢ়িম 1 2 3 মাছবোৰ পোৱানে চিনি, 4 5 6 নকৰে যে একো ভয়। হাতৰ পাছত আহে 8 9 লয় পাছে পাছে বাট। কবিতাটো নিশ্চয় তোমালোকৰ ভাল লাগিছে, গতিকে তোমালোকেও কিতাপত আছে এনেকৈ গাবা। তাৰপিছত চোৱা মাছৰ পিঠিত কি লিখা আছে 1 2 3 4 5 6 7 8 9 এই সংখ্যাবোৰ লিখা আছে। তাৰপিছত তোমালোকে কিতাপৰ 6 পৃষ্ঠালৈ যাবা, আৰু এটি কবিতা আছে। এই কবিতাটো তোমালোকে মোৰ লগত গাবা। চোৱা লগে ভাগে গাও আহা। স্কুল খোলা থাকিলেতো আমি প্ৰত্যেক দিনাখন এনেকুৱা কবিতা তোমালোকৰ লগত গাইছিলোঁ, তোমালোকেও মোৰ লগত গাইছিলা, কিমান যে ভাল লাগিছিলে, হয়নে নহয়? আজিও আকৌ তোমালোকে ভিডিঅ'টো চাই কিতাপ উলিয়াই লৈ পেলাই গাই যাবা দেই। চোৱা 1 হাতীৰ শুৰ 1, 2 আমাৰ চকু 2, 3 ৰিস্কাৰ চকা 3, 4 গৰুৰ ঠেং 4, 5 হাতৰ আঙুলি 5, 6 পতংগৰ ঠেং 6, 7 ৰামধেনুৰ ৰং 7, 8 মকৰাৰ ঠেং 8, 9 ফুলি আছে ফুল 9। মই থুলমূলকৈ কৈ দিছোঁ এই কবিতাটো। চোৱা 1 হাতীৰ শুৰ 1 মানে এই হাতীৰ শুৰ কেইটা আছে? এটা আছে, সেইকাৰণে 1 বুলি কৈছে। 2 আমাৰ চকু 2, আমাৰ চকু কেইটা আছে? দুটা চকুৰ ছবি ইয়াত দেখাইছে। 3 ৰিস্কাৰ চকা 3, ৰিস্কাৰ কেইটা চকা আছে? ইয়াত 3টা, সেইকাৰণে কৈছে 3 ৰিস্কাৰ চকা 3। 4 গৰুৰ ঠেং 4, এটা গৰুৰ কেইটা ঠেং থাকে? 4টা, গতিকে 4 গৰুৰ ঠেং 4। 5 হাতৰ আঙুলি 5, এখন হাতত কেইটা আঙুলি আছে? 5টা আঙুলি। 6 পতংগৰ ঠেং 6, পতংগ এই পতংগটোৰ ঠেং কেইটা আছে? 6টা আছে। 7 ৰামধেনুৰ ৰং 7, 8 মকৰাৰ ঠেং 8, মকৰা যে তোমালোকৰ ঘৰত যে আছে মকৰা, মকৰাৰ কেইটা ঠেং থাকে? 8টা ঠেং থাকে। 9 ফুলি আছে ফুল 9, এই গছটোত কেইটা ফুল ফুলি আছে? 9টা ফুল। গতিকে আমি আজি এই দুটা কবিতা তোমালোকৰ লগত আলোচনা কৰিলোঁ। তোমালোকে ঘৰত কবিতা দুটা পঢ়িবা দেই। আজিলৈ আলোচনা এইখিনিতে সামৰণি মাৰিলোঁ। পিছত আমি এই পাঠটিৰ সংখ্যাৰ বিষয়ে আলোচনা কৰিম।